নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে চাগে। মোৰো ভালে। মোৰ অন্যতা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে কাতি বিহু সকলোকে শুভেচ্ছা জনালোঁ। আৰু এতিয়া মই আছোঁ ইয়াত জুইশালত যিহেতুকে আজি বিহু হয়, তাকে এতিয়া ঘৰ দুৱাৰ ধুনীয়াকৈ মুচি কাচি লৈছোঁ, লগতে চৌকাটো মুচি লৈছোঁ, য'ত মই ভাত বনাই থাকোঁ। আৰু এইজনী কিটিকছা কি কিনো কৈ আছে ঠিকনা নাই। আৰু এতিয়া আমাৰ ঘৰটো ধুনীয়াকৈ মুচি লওঁ। কিটিকছা হাই কৈ দিয়া। হাই। কাতি বিহুৰ সকলোকে আমাৰ কাতি বিহু হ'ল। শুভেচ্ছা জনালোঁ কৈ দিয়া। তো গাইজ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে আজি চাই থাকিব। একদম আজি বিহুৰ কি নকৰিব পাৰোঁ অকণমান দেখুৱাই থাকিম আপোনালোকক। এতিয়া মই কাম বন কৰি গা পা ধুনীয়াকৈ ধুই আহিলোঁ আৰু লগতে এতিয়া মই যাওঁ আপোনাৰ নামঘৰলৈ, যিহেতুকে আজি বছৰেকৰ বিহু হয়, কাতি বিহু। তো ভগৱানক আগতীয়াকৈ সেৱা কৰি আহোঁ, তাৰ পাছতে দিনটো আৰম্ভণি কৰিম। তো ভিডিঅ'টো চাই থাকিব। এতিয়া মই নামঘৰলৈ যাবলৈ ওলালোঁ ধুনীয়াকৈ। দেখিছে কৃষ্ণ কৃষ্ণ এয়াই হ'ল আমাৰ নামঘৰ আৰু মই ধুনীয়াকৈ নামঘৰটো সাৰি মচি লওঁ। তো আপোনালোকে চাই থাকক। গাইজ নামঘৰত ধুনীয়াকৈ সোমাই হৈ গ'ল। আৰু এতিয়া ভাতকেইটা বনাই লওঁ, যিহেতুকে ভোক লাগিছে। এতিয়া 10টা বাজোঙে হ'ল আৰু কিটিকছা ভোক লাগিব। তো জুইকুৰা ধুনীয়াকৈ জ্বলাই লওঁ আৰু জুইতে বনাম। গেছ আছে কিন্তু জুইত বনাই খাই বেছি ভাল পাওঁ। কি ধুনীয়াকৈ মুচি থৈছিলোঁ আৰু ইমান ধুনীয়াকৈ শুকাই গ'ল চাওক। আৰু এতিয়া ধুনীয়াকৈ জুইকুৰা জ্বলাই লৈছোঁ। ভাল লাগে ন এনেকৈ ধুনীয়াকৈ মুচি থ'লে। এইবোৰ কাম কৰি মই বহুত বেছি ভাল পাওঁ, কাৰণ মই সৰুৰ পৰাই মোৰ মায়ে কৰি অহা দেখিছোঁ, মোৰ মাৰ পৰাই শিকিছোঁ। আৰু সেইকাৰণে এতিয়া বিহু হওক যিয়ে হওক মই ধুনীয়াকৈ মুচি কাচি ধুনীয়াকৈ কৰি থওঁ। আৰু কিছুমান মানুহে মোক কয়, মানে কিছুমান আছে আৰু তেওঁলোকে কয় যে তই কামেই কৰিব নাজানো। আৰু চাওক এয়া মই ইমান ধুনীয়াকৈ মুচি কাচি থওঁ, তাৰপিছতো মানুহে কথা শুনাই জানে। আৰু আগতেও দেখিছে আপুনি মোৰ জুইশালখন থাকোঁতে মই তাতো ধুনীয়াকৈ মুচি কাচি লওঁ। আৰু যোনবিলাক মানুহে এইবোৰ কাম নকৰে ন, আচলতে সেইবিলাক মানুহেহে দেখি নাপায়, বেলেগে কৰাটো দেখি নাপায়, যে ভাবে কি কামেই নকৰে, এনেই থাকে, সেইকাৰণে শকত হৈছে, অকল খাইহে থাকে আৰু সেইবুলিয়ে ভাবে। কোনেনো বাৰু মোক এনেই খুৱাই ৰাখিব নহয়নে? নিজৰ ছোৱালীজনীৰ কাৰণে, নিজৰ মানুহজনৰ কাৰণে কৰিবই লাগিব কাম। আৰু কিটিকছা মইহে আছোঁ, সেইটো কাৰণে আমি এপোৱা চাউল আমাৰ দুজনীৰ কাৰণে দিলে অকণমান বেছি হ'লেও কমেই নহয়। বেছি হ'লে মানে হাঁহকেইটা আছে যে, হাঁহ কুকুৰা, সিহঁতৰ কাৰণেও কেইটামান মানে দিবলগীয়া হয়। মানুহজনো নাই, এইবাৰ অকলে আমি কাতি বিহুৰ বনাম, ছোৱালীজনী আৰু মই। আৰু মানুহজন মানে ডিউটিও হৈ আছে, মানে ৰাতি নাইট ডিউটি হৈ আছে। ইয়াৰ পৰা অকণমান দূৰ হয়, অৰুণাচলত হয়, ইয়াৰ পৰা কমেও 9-10 কিলোমিটাৰ হয়। তো তেওঁ সদায় অহা যোৱা কৰিব নোৱাৰে। কালি আহিছিলে, কালি ৰাতিপুৱা আহি সন্ধিয়া সময়ত গুচি গ'ল। আৰু সেয়াই আৰু এতিয়া আমি অকলে ছোৱালীজনীয়ে মই থাকিবলগীয়া হৈছে এইকেইদিন। আৰু এতিয়া মই ভাত বনাই লওঁ। শুনক আপোনালোকে ভাবিব পাৰে মই অকল ৰীল আৰু ভিডিঅ' বনাই থাকোঁ বুলি, সেইটো নহয়। মই সোনকালে উঠি সকলো কাম মই নিজে চব কৰোঁ বুলি আপোনালোকক ক'লোৱে। মানে ভিডিঅ'টোত মানে দেখাব নোৱাৰোঁ, কাৰণ ইমানখিনি ভিডিঅ' বনালে মানে মোৰ ভিডিঅ'টো বহুত বেছি দীঘল হ'ব, আৰু ইমান দীঘল ভিডিঅ'টো দিব পৰাটো সম্ভৱ নহয়। তো ৰাতিপুৱাৰ পৰা মই এতিয়া কি কাম কৰিলোঁ আপোনালোকক সকলোখিনি ক'ম। মই এতিয়া ৰাতিপুৱা শুই উঠি লগতে বাচনখিনি লৈ ধুই লওঁ, তাৰপাছত ঘৰটো ধুনীয়াকৈ সাৰি লওঁ। ঘৰ সাৰি লৈ কিনে এতিয়া চোতাল সাৰিলোঁ, তাৰপাছত ঘৰটো মুচিলোঁ, আৰু লগতে হাঁহ কুকুৰা ঘৰ চাফ চিকুণ কৰি লৈ সিহঁতক দানা পানী দিলোঁ। আৰু সেয়াই আৰু কাম। তাৰপাছত এতিয়া গা পা ধুই এয়া দেখিছে নহয় কি কৰিলোঁ, চৌকা মুচিলোঁ, গা পা ধুই এতিয়া কীৰ্তন ঘৰৰ পৰা, গোঁসাই ঘৰৰ পৰা আহিলোঁ। এতিয়া আকৌ মই ভাত পানী বনাইছোঁ।
চাই থাকক সকলোখিনি দেখাবলৈ নোৱাৰোঁ কাৰণ ক'লোৱে নহয় ভিডিঅ'টো বেছি দীঘল হৈ যায় যে সেইকাৰণে দেখাব নোৱাৰোঁ আৰু বেয়া নাপাব আপোনালোকে তো কিছুমান মানে ভাবে মানে মই কাম নকৰোঁ বুলি ভাবে মানে কামবোৰ বেছি কম কৰোঁ বুলি ভাবে মানে চবকে নকওঁ এটা কাম কৰিলেনো কি হ'ব নহয় জানো সেই বুলি কয় তো তেওঁলোককে কৈছোঁ গোটেইখিনি কাম যিসকলে কাম নকৰে নহয় সেইসকলেহে আচলতে দেখি নাপায় যিসকলে কাম কৰে নহয় তেওঁলোকে দেখি পায় গম পাইছে সেইকাৰণে কৈছোঁ শুনক মই যে নামঘৰত সোমাই আপোনালোকক দেখুৱালোঁ এইটো মই কোনোবাই ভাল পাব বুলি দেখুওৱা নাই মোৰ ভাল লাগে মই কৰি ভাল পাওঁ সেইকাৰণে মই কৰি নামঘৰত সোমাইছোঁ আৰু ভিডিঅ'টো মই কৰি ৰাখিছোঁ আগলৈ মই চাব পাৰিম আজি কাতি বিহুত মই কি কৰিছিলোঁ সেইখিনিকে স্মৃতি হিচাপে মই জীয়াই ৰাখিব বিচাৰোঁ ইউটিউবত তো ভিডিঅ'টো সেইটো কাৰণে কৰিলোঁ নামঘৰত কোনোবাই যে মই নামঘৰত সোমাইছোঁ কাৰোবাক দেখুৱাম কোনোবাই মোক ভাল পাব সেইটো মোক নালাগে তো ভগৱানে মোক ভাল পালেই হৈ গ'ল সেইটোৱে লাগে আৰু একো নালাগে আৰু স্মৃতিবোৰ সাঁচি ৰাখিব বিচাৰোঁ আজি খাম কলমৌ শাক মুঠি কালি কিনি আনিছিলে কিনি দি থৈ গৈছিলে চব্জি দেখিছেনে এয়া শুকাই গ'ল এতিয়া এইখিনি মই নাভাজোঁ এইখিনি ধুনীয়াকৈ আগডাল ছিঙিম আৰু মই বইল কৰি খাম কাৰণ মই বইল খাই বহুত বেছি ভাল পাওঁ সেইকাৰণে এতিয়া এইখিনি মই বইল কৰি খাম কিটিকছা আৰু মই আকৌ বেছি মানে বনাই নাথাকোঁ আৰু কিটিকছা আৰু মই বুলি কয় আছোঁ ধুনীয়া হয় আপোনালোকে ভাবিব পাৰে ন শাহুমা নাই নেকি শাহুমা আছে গৈ গুৱাহাটীত যিহেতুকে আমাৰ গুৱাহাটীত ঘৰ এখন আছে তো গুৱাহাটীত আছেগৈ তো এয়া এতিয়া মই ধুনীয়াকৈ চাফ চিকুণ কৰি ল'ম এইখিনি বইল কৰিম আৰু বিলাহী আৰু কণী দম বনাম বুলি কৈছোঁ তো চাই থাকক আৰু এফালে ধুনীয়াকৈ একদম জুইত ভাত হৈ আছে এনেকৈ জুইত বনাই খাবচোন কি বঢ়িয়া লাগে চাব তো গাইজ ভাত খাবলৈ এতিয়া ৰেডি ন আমাৰ লগত আজি ভাত খাবলৈ অতিথি কোন আছে চাওক এয়া মিছ টিনা দাস আৰু ইয়াত কি ধুনীয়া চব্জি মছলা দিয়া আদা নহৰু দিছোঁ কি ধুনীয়া কালাৰ হৈছে চাওক আৰু লগতে ইয়াত কলমৌ শাক বইল আৰু কিটিকছা টিনা দুজনী খাইছে এতিয়া ময়ো খাম তো গাইজ ভাতটো একেবাৰে খাই লওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব মই পাছলৈ মাৰিম বাৰু মৰাটো তাইক ভিডিঅ' এটা কৰি লৈছোঁ তো গাইজ এতিয়া আমি পথাৰত চাকি জ্বলালোহি আমাৰ নিজৰ পথাৰ নহয় তথাপিও সৰুৰ পৰাই জ্বলোৱা অভ্যাস আছে যে তো সেইকাৰণে জ্বলাবলৈ আহিলোঁ ইয়া কিটিকছা মই আৰু ইয়া তো এতিয়া ঘৰত ধুনীয়াকৈ জ্বলাই লওঁ ন শুন ব'লা কি ধুনীয়াকৈ চাকিখিনি সজাই লৈছোঁ আৰু এতিয়া পদূলি মুখতে ঘৰৰ সন্মুখতে নমকৈ দিয়া আচলতে এই নিয়মসমূহ মই মোৰ ছোৱালীজনীক শিকাব বিচাৰোঁ যাতে তাই ডাঙৰ হৈ তাই নিজে এই নিয়মখিনি খুব সুন্দৰকৈ কৰিব পাৰে সৰুতে কৰিছিলোঁ সেইটো কাৰণে এতিয়া ছোৱালীজনীকো শিকাওঁ কাতি বিহু আমাৰ ছোৱালীকেইজনী একদম মেইন দেই এটা চাদৰ মেখেলা পিন্ধি ৰেডি প্ৰসাদ খাবলৈ আহিছে